নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া খাদ্যলৈ। আজি মই বনাইছিলোঁ মৰলীয়া বিলাহী শ'ল মাছ তৰকাৰী। খুব টেষ্টি হৈছিলে খাবলৈ। এইটো মোৰ প্ৰথম ৰেচিপি ভিডিঅ' হয়। আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোক আগুৱাই নিয়াই যাতে অকণমান আপোনালোকে সহায় কৰে। আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰকাৰীখিনি বনাবলৈ মই এয়া শ'ল মাছ লৈছোঁ। শ'ল মাছ এটা, ইয়াত 4 টুকুৰমান মই ভাজিম, যিহেতু আমাৰ মানুহ কম। তাৰপাছত এইফালে মই কেৰাহী বহাই লৈছোঁ, মই জুইত বনাম। এয়া কাটি লৈছোঁ মিহি মিহিকৈ মৰলীয়া। আপোনালোকে হয়তো চিনি পায়েই, এয়া মৰলীয়া। এয়া মই 3টা ডাঙৰ ডাঙৰ বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তৰকাৰীখিনি বনাবলৈ আমাক বিশেষ একো বস্তুৰ প্ৰয়োজন নাই। 3টা শুকান জলকীয়া লৈছোঁ, আধা চামুচ পাঁচফোৰণ লৈছোঁ, হালধি নিমখ অনুযায়ী দিলেই হ'ল। এতিয়া মই মাছখিনি ভাজিব ল'ম। অলপ তেল দি দিছোঁ। তেলখিনি গৰম হৈছে। মাছ দি দিছোঁ। এইখিনিতে এটা অনুৰোধ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। মোক আগুৱাই যোৱাত যাতে অকণমান সহায় কৰে। অকণমান ৰঙচুৱা হ'লেকে আমি মাছটো ভাজিব লাগিব, নহ'লে ভাগি যাব পাৰে। যেনেকৈ এতিয়া লৰাই দিছোঁ। মাছখিনি ৰঙচুৱাকৈ ভজা হৈ গৈছে। এয়া চাওক, ধুনীয়া হৈছে। এইখিনি মই কাঢ়ি থ'ম। এই টুকুৰাটো ভাগি গ'ল। মোৰ কেৰাহীত তেল সৰহ হৈছে, আপোনালোকে ইমান তেল নিদিব, মোৰ তেল বেছি হ'ল। মই তেলখিনি কমাই ল'ম। এয়া তেলটো একেবাৰে মই কমাই লৈছোঁ। এয়া এতিয়া মই পাঁচফোৰণ আৰু এয়া শুকান জলকীয়া দি দিছোঁ। বিশেষ একো ইয়াত মই দিয়া নাই, অকল পাঁচফোৰণ আৰু শুকান জলকীয়া। এয়া এতিয়া মই ইয়াত দিছোঁ শাককেইডাল, মৰলীয়াকেইডাল দি দিছোঁ মিহি মিহিকৈ কাটা। এচামুচ নিমখ দিছোঁ। এয়া বিলাহী দি দিছোঁ।
হালধি দিছোঁ মই। এতিয়া শাক আৰু বিলাহী ভালদৰে সিজিবলৈ দিম। বিলাহী আৰু শাক ভজা হৈ গৈছে। এয়া চাওক ইমান ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছে, এইখিনি ভালকৈ ভাজি ল'ব, নহ'লে তৰকাৰীখন কেঁচা কেঁচা লাগিব। এতিয়া মই ইয়াত আগতীয়াকৈ কৰি থৈ দিয়া গৰম পানী দিম। আপোনালোকে নিজৰ জোখ অনুপাতে পানীটো দিব পাৰে, কেনেকৈ খায়। যিহেতু আমি পনীয়াকৈ খাম অকণমান, সেইকাৰণে মই পানী আৰু অকণ দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। এয়া চাওক কিমান ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া আমি ইয়াত মাছকেইটুকু দি দিম। মাছকেইটুকু দি আৰু অলপ উতলিবলৈ দিম। আপোনালোকে খাই চাবচোন, মোৰ বিশ্বাস বহুত ভাল পাব খাই। আৰু 10 মিনিটমান মই উতলিবলৈ দিম, তাৰপিছত নমাই দিম। এয়া চাওক প্ৰায় 10 মিনিটমান পিছত তৰকাৰী কালাৰ কিমান ধুনীয়া হৈছে। আপোনালোকে নিমখটো এবাৰ চেক কৰি চাব। মই চেক কৰি চালোঁ, মোৰ কম হৈছিলে, মই আকৌ এবাৰ দিলোঁ। এতিয়া মই এইখিনি নমাই থৈ অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া তৰকাৰীটো হৈ গ'ল, অকণমান ঠাণ্ডা হ'বলৈ দিব লাগে, তাৰপিছত ভাতৰ লগত খালে খুব টেষ্টি হয়। ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।